দুটা বছৰকাল অনিশ্চয়তাৰ পাছত 2022ত ৰঙালী বিহুৰ উৎসাহ ৰাজ্যখনত দেখা পোৱা গৈছে। পিছে পিছপৰি ৰোৱা নাই আমগুৰিও। আমগুৰিত ভিতৰুৱাল জাতীয় কৃষ্টিকলা সমন্বয় কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে 10-দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। আমগুৰিৰ ভিতৰুৱাল দীঘলীজান ৰঙালী বিহুৰ উদযাপন সমিতিৰ উদ্যোগত 20 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। এই কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াইছে প্ৰশিক্ষকদ্বয় ক্ৰমে পাপু গগৈ আৰু মাধুৰিমা বৰুৱাই। জয়জতে ভিতৰুৱাল দীঘলীজান কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা 10-দিনীয়া বিহু কৰ্মশালাৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি 10-দিনীয়া কাৰ্যসূচী আজি 4 নম্বৰ দিনত ভৰি দিছোঁ। যথেষ্ট ভাল লাগিছে। ইমানখিনি আমাৰ বিহুৰ প্ৰতি আকৃষ্ট হৈ আমাৰ অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক আমাৰ ইয়াত দিছেহি। আমি যিমানখিনি পাৰোঁ সিমানখিনি কষ্ট কৰিছোঁ তেওঁলোকক শিকাবলৈ আৰু ভৱিষ্যতেও শিকাম আমি। আৰু তেওঁলোকৰ তেওঁলোকৰ যিখিনি আশা দেখি বহুত ভাল লাগিছে। আমি উৎসাহিত হৈছোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু তেওঁলোকৰ কষ্টখিনিক আমি যিমানখিনি পাৰোঁ সিমানখিনি উপকৃত কৰিম বুলি আমি আমাৰ তৰফৰ পৰা কথা দিছোঁ। ধন্যবাদ। সকলোকে ভিতৰুৱাল দীঘলীজান ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ভিতৰুৱাল জাতীয় কৃষ্টিকলা সমন্বয় কেন্দ্ৰত আমাৰ এই সমিতিৰ উদ্যোগত আমাৰ আজি 20 তাৰিখৰ পৰা 20 মাৰ্চৰ পৰা 10-দিনীয়াকৈ আমি এক বিহু কৰ্মশালা আয়োজন কৰিছোঁ। আৰু এই কৰ্মশালাত আমাৰ অঞ্চলটোৰ প্ৰায় সমূহ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু প্ৰশিক্ষাৰ্থীসকল তথা ৰাইজৰ সহযোগিতা পাই আমি নথৈ সুখী হৈছোঁ। আৰু আপোনালোকক এইখিনিতে অৱগত কৰিব বিচাৰোঁ যে আমি অহা 21 এপ্ৰিল অৰ্থাৎ আমাৰ অসমীয়াৰ মাহ 7 বহাগ তাৰিখে ভিতৰুৱাল দীঘলীজান ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এদিনীয়াকৈ আমাৰ ৰঙালী বিহুৰ উৎসৱ আয়োজন কৰিব বিচাৰিছোঁ। আমি সকলোৱে ইয়াত উপস্থিত তথা অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰিহাগৰ পৰা চাবদামলিৰ ৰিপৰ্ট, আছাম মিনি 24।